बाक्सा जिल्लानि भारत भुटान सिमना ओनसोलाव गय आबादनि जांख्रिथाय लाबोदों। माइ आबादनि फोथारावनो बिगा बिगा गयनि आबाद खालामदों। माइ आबादजों नङा, गय आबाद मावनानै रांखान्थियारि जांख्रिथाय लाबोदों बाक्सा जिल्लानि भारत भुटान सिमना ओनसोलनि सरासनस्रा सुबुंफोरा। जिल्लानिनो सुबनखाथा, नबबस्ति, उत्तर कुसि, निखासि बायदि बायदि ओनसोलाव गयनि आबाद मावनायखौसो गोख्रै खाथिजों दावगानाय नुनो मोन्दों। मिथिनो मोननाय बायदिब्ला माइ आबादनि सोलाय गय आबाद मावनानै बोसोरावनो लाख थाखा आरजिनो हादों होनना फोरमायो ओनसोलनि थागिबि रायजो राजाफोरा। आरो गोबाङानो न'आवनो गयनि सुपारि खालामना फानहरदों होननानैबो रोखा बुंथियो। আমার সুপাহান হলে জারগাঁও। মই তামোল খেতি করছো মোটামুটি 6 বিঘা মাটি। মোটামুটি 1400 মান পুলি গেছে মোর। বর্তমান কটাই লাগা নাই। কটাই লাগলে মই মোটামুটি 4 লাখ বা 5 লাখ টাকা পাম। এটা বর্তমান মই 2,30,000 বিক্রি করছো। আর ধান খেতি করলে ইমান নাপয়। ঠিকা দিলে আমি 30 মন পালো হয়। 30 মন ধাননো কিমান পয়সা পাম। আমি সেইটো 30 মন ধানের আমি পরিয়াল চলাব নোৱাৰো। এই গোটেই আমি তামোল খেতি কৰি আমি পৰিয়াল চলাই আছোঁ। ধানৰ কৰি বহুত উৎপাদন ভাল, তাৰমানে বহুত লাভ হয়, সেইকাৰণে আমি তামোল খেতি কৰিছোঁ। আমি পানীৰ অভাৱটোতো ক'বাই নাগে, পানীৰ মানে টাইমত পানী নাপাওঁ, ইয়াৰ কাৰণে আমি ধান খেতি কৰিব নোৱাৰোঁ, ইয়াৰ কাৰণে তাৰমানে তামোল খেতি কৰিছোঁ। মোটামুটি প্ৰায়ে তামোল ৰুই আছে এতিয়া বৰ্তমান। ধান খেতি কমিয়ে গৈছে এতিয়া, প্ৰায় 2 বিঘা 5 বিঘা 6 বিঘা সেনেকৈ খেতি কৰিছে তামোলৰ। নাই, উচিত মূল্য বৰ্তমান পোৱাই নাই আমি। তাৰমানে ৰাস্তাৰ কাৰণে না কিহৰ কাৰণে এতিয়া চৰকাৰে না কি ব্যৱস্থাৰ কিহৰ কাৰণে দাম কম, এতিয়া আমি ভালকৈ ধৰিব নোৱাৰোঁ। এতিয়া বেপাৰীগিলাক সুধিব লাগিব এইটো কিহৰ কাৰণে দামটো নিদিয়ে, কিন্তু আমি উচিত মূল্য এতিয়া বৰ্তমান পাওঁ বুলি ধৰি লোৱা নাই আৰু। তাৰমানে কিহৰ কাৰণে, ৰাস্তাৰ কাৰণে দলঙৰ কাৰণে সুবিধাৰ মানে আহিব পৰা নাই, আৰু এতিয়া তামোলৰ গুদাম নাই, ভাল বিজনেছমেন নাই, সেইকাৰণে আমি উচিত মূল্যটো পোৱা নাই আৰু। চৰকাৰক ইয়ে আহ্বান, ৰাস্তা সুচলি ভালকৈ কৰি দিয়ক, গাড়ী মটৰ ভালকৈ সোমলি বেপাৰী সোমলে আমি উচিত মূল্য পাম, সেইটোৱে আৰু আহ্বান।